हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल हिरक ब्लॉग्स नতুन এটা ভিডিও আপোনাৰ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আছে আমাৰ ঢলাত ফাংচন আজি পৰা ষ্টাৰ্ট হৈছে তো আজি হৈছে আমাৰ শোভাযাত্ৰা হ'ব আৰু মানে হাতী চেতি আহিব তাৰপিছত আমি মানে গোটেইখিনি মানে ৰেলী টাইপ আৰু বিহু ৰেলী তো মাৰ মই ওলালো পাপাও আছেহি তো পাপাও আপোনালোকক দেখাম আৰু দাদাও গ'ল তাতে তো আজি পৰা আমাৰ ষ্টাৰ্ট হ'ব আৰু আপোনালোকে সকলোৱে আহিব আৰু আপোনালোকক সকলোকে দেউতাকে চিনাকি কৰিছোঁ নমস্কাৰ আৰু দেউতা আহিলে আৰু ধুনীয়াকৈ বিহু চাব আহিছে আৰু আজি পৰা আমাৰ ষ্টাৰ্ট হৈছে যিহেতু দেউতাকো লৈ যাওঁ লগত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ঢলা চৈখোৱাঘাট ইয়াত বিহু শোভাযাত্ৰা আছে 3 দিনীয়া কাৰ্যসূচী পাতিছে ঢলা চৈখোৱাঘাটত তো ইয়াত মানে বিহুৰ কাৰণে ওলালোঁ আৰু যাব ওলাইছোঁ আৰম্ভ হ'ব আজিৰ পৰা শোভাযাত্ৰা ঠিক আছে ন বলক আমি গৈ থাকোঁ ঠিক আছে অ'কে চ' এতিয়া আমি পালোহি এখন মঞ্চ হয় এখন দেখিছে চৈখোৱা কেন্দ্ৰীয় ৰাজহুৱা ৰঙালী বিহু সন্মিলন 12-13 মে আৰু আজিৰ পৰা এতিয়া শোভাযাত্ৰা ষ্টাৰ্ট হ'ব এতিয়া চব বহি আছে গোটেইখিনিয়ে আৰু এইফালে আমাৰ বাস্তৱ আহিলেহি আৰু এতিয়া যাবলৈ ৰেডি আৰু শোভাযাত্ৰা আৰম্ভ হ'ব এতিয়া আজিৰ পৰা আজি প্ৰথমটো কাৰ্যসূচী আৰু এতিয়া শোভাযাত্ৰালৈ ৰেডি আৰু যাবলৈ ৰেডি আমিও যাম লগত চ' আপোনালোকক কোৱাই নাছিলোঁ ছিংগাৰ কোনে আহিব প্ৰাণদীপ আহিব আৰু আপোনালোকে গম পায় প্ৰাণদীপৰ যোনটো যুদ্ধ এবাৰ যুদ্ধ কৰি যাবই মানে ইয়াত কাৰ্যটো আৰম্ভ হোৱাতে আমি ফটো এখন মাৰি ল'ম বুলি ভাবিলোঁ গ্ৰুপ ফটো গোটেইখিনি একদম বহি ল'লোঁ ইজনে কৈছে ইজনে মাইন নাই মিলে সিজনে কৈছে সিজনে নাই মেলা আমি দুটা বহিয়ে ল'লোঁ জেগাটো নমিলিছে বুলি ফটোৰ কাৰণে চবেই মিলাই আছে নিমিলিছে দাদা এজন ভাবিলে মই এক্সট্ৰাকৈ এটা ফটো মাৰি লওঁ বাদ দিয়ে এইকেইটা মিলাই থকাতকৈ ৰেলী ষ্টাৰ্ট হ'বগৈ আৰু বেছি নাই সেইকাৰণে তাৰ আগত ৰেলীৰ আগতে আমাৰ ইয়াত দেখিছে গান বাৰখিনি গোটেইখিনি চাকি জ্বলাই লৈছে চ' আমাৰ গোটেই ৰেলী যিমান আছে জাতি জনগোষ্ঠী চব ইয়াত লাইন পাতি লৈছে এইফালৰ পৰা যাব ষ্টাৰ্ট হ'ব আমাৰ এনেকৈ যাব ৰেলী ষ্টাৰ্ট হৈ গ'ল আৰু আপোনালোকে ৰেলী কাৰণে ইয়াত দেখিছে আপোনালোকে 4টা হাতী হেৰি কৰা আছে এটা পোৱালি মালি আছে আৰু ইয়াৰ পৰা আমাৰ এনেকৈ যাব গোটেই মানুহ বহুত ভিৰ হৈ গৈছে প্ৰথমতে নিজকে গা চা ধুৱাই লৈ যাওঁ আমি গৈ আছোঁ এনেকৈ আৰু বহুত আছে মানুহ যিমান ষ্টাৰ্টিঙত আছে তাতকৈ বেছি হৈ গ'ল মানে এতিয়া আমি গৈ আছোঁ এখন হাতী আমি পিছফালে আছোঁ পাপা আৰু মই আমি আকৌ আমাৰ ইয়াতে হেৰি হ'ল বহুত গৰম পৰিছে আজি প্ৰথমতে বহুত দিছিলে বৰষুণ তাৰপিছত 11টা-12টা বজাৰ লগতে পুৰা ৰ'দ বন্ধ কৰি এতিয়া পুৰা
হৈ গ'ল আৰু এতিয়া আহাৰ কাৰণে ভোজন কৰিবৰ কাৰণে এই আগত যাব দিছে তো এতিয়া আমাৰ ৰেলি খতম হৈ গ'ল তো এতিয়া আমি আগত যাব দিছে মানে ইয়াত খোৱা ব্যৱস্থা ইয়াত কৰিছে আমাৰ কাৰণে চব তাত গ'ল মই আহি আছে আমাৰ মাহঁতি তাৰ পৰা আহি আছে ময়ো আহাৰ গ্ৰহণ কৰিলোঁগৈ ধুনীয়াকৈ নে কি আৰু আজি গৰম বেছি বহুত বেছি দিছে তাৰ ব্যৱস্থা যোনটো পেটৰ বুলি কয় সেইটো ইয়াত হোৱা আছে আজি কিন্তু কমটি ভাগৰ লাগিলে কিন্তু দেই নেক্সট লেভেল ভাগৰ লাগিছে খাওঁগৈ কি দিছে ঐ আৰু খাওঁগৈ ব'ল এইটো ৰাস্তা দেখিছে নাই লাগিলে বহুত মজা লাগিলে বহুত মানে কি বুলি কয় হেৰি দিছে বহুত মানে নেক্সট লেভেল আৰু এই দেখিছে বহি আছে আমি বহিলোঁ চলক দি তাৰপিছত খাম আৰু লাহেকৈ চ' আমি খাই বৈ এনেকৈ বহি আছোঁ দেখিছে গোটেইখিনি চবে খাই বৈ লয় আৰু আজিৰ ভিডিঅ'টো খালোঁ আৰু খিচিৰিটো বহুত ভাল লাগিলে আৰু যেনেকুৱা বিহু এনেকুৱা খিচিৰি মানে এই বঢ়িয়া একদম আৰু কি বুলি কয় আপোনাৰ ব্লগটো চাব পৰা সাংঘাতিক মানে চালে ব্লগটো যদি চাই আছে তাত খালি এইটো ক্লিপ পাব আপোনালোকে তেনেকুৱা লাগিলে কমেণ্ট কৰি দিব ধুনীয়াকৈ এটা আৰু মানে নেক্সট লেভেল হ'ল আজি নেক্সট লেভেল